কি লৰা এফালে দেখিছে এনে বেটাই ওলালে একদম ৰেডি হৈ আছে যাবলৈ ক'তনো যাম আপোনালোকক সকলোখিনি মই কৈ থাকিম আচলতে আৰু নতুন জাৰ্ণি বুলি ক'লোঁ যে মই কি মানে নতুন জাৰ্ণি সকলোখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'ৰ শেষত পাব আপোনালোকে কি নতুন জাৰ্ণিৰ কথা ক'লোঁ মই আচলতে ময়ো এইফালে ওলালোঁ অকণমান নিজকো অকণমান দেখাই দিছোঁ আচলতে বহুত দিন হ'ল আজি একমাহ হ'ব হ'ল ভিডিঅ' নবনোৱা হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে মোৰ বৰ্তমান ভালেই বাৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ ব্লগ এটা লৈ তাকে মই মানে কি নতুন জাৰ্ণিৰ কথা ক'লোঁ আপোনালোকক সকলোখিনি কৈ থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব লগতে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব এইফালে বেটাই মই ওলালোঁ দেখিছেনে আৰু এইফালে বাবুৱে ওলাই আছে বেটা আৰু মই আগতীয়াকৈ ওলাই মেলি এনেকৈ ৰেডি হৈ আছোঁ যাবলৈ এতিয়া যাবলৈ আছোঁ আৰু ক'তনো যাম সকলোখিনি দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ বেটাই এইফালে অকণমান আপোনালোকক বাই বাই দি দিছে এতিয়া বলকচোন ক'তনো যাওঁ এয়া দেখিছেনে প্ৰথমতে আমি আহিলোঁ আমাৰ চাৰিআলিৰে দেৰগাঁও চাৰিআলিৰ এম বজাৰলৈ আহিলোঁ প্ৰথমতে মানে আহিয়ে এম বজাৰলৈকে আহিলোঁ এম বজাৰ এয়া দেখিছেনে অকণমান দেখাই দিছোঁ আগৰ এটা ভিডিঅ'টো দেখাই দিছিলোঁ এম বজাৰ অ'পেনিং কৰোঁতে এয়া আকৌ এবাৰ আহিলোঁ এম বজাৰলৈ তাকে আপোনালোকক অকণমান দেখাই দিছোঁ এইফালে অকণমান কুৰ্তিবোৰ দেখাই দিছোঁ ধুনীয়া ধুনীয়া কুৰ্তি টপ মানে দেখিলে কাপোৰবোৰ ল'বলৈও মন যায় নহয়নে বাৰু আমাৰ যিমান মানে কাপোৰ থাকিলেও মানে লেডিজবোৰ মানে কাপোৰ ল'বলৈ মনেই যায় ছুপাৰ মাৰ্কেটলৈ অহাও এটা কাৰণ আছে ভাইটিৰ যিহেতু কালি বাৰ্থডে আছিলে বাৰ্থডে মানে কালি একো গিফ্ট চিফ্ট দিবলৈ নোৱাৰিলোঁ সেইকাৰণে মানে তাক আজি মাতিলোঁ এম বজাৰলৈ তাকে কাপোৰ চিলেক্ট কৰিবলৈ দি আছোঁ আৰু তাৰপৰা ওলাই আহি আমি এইফালে আহিলোঁ বেকাৰীখনলৈ আহিলোঁ মানে বেকাৰীখনত অকণমান মানে এনেকৈ বেকাৰীখনকো দেখাই দিছোঁ আপোনালোকক এইফালে দেখিছেনে বেকাৰীখনত এতিয়া ভাইটিকো অকণমান খুৱাই দিওঁ বোলো আমি চাৰিটা এনেকৈ অকণমান মানে কফি ল'লোঁ তাৰপাছত বেটাই এইফালে লৈছে কাপ কেক আৰু এইফালে ভাইটিয়ে কি লৈ মানে অৰ্ডাৰ কৰি আছে এইফালে দেখিছেনে মেনু চিলেক্ট কৰিছে মেনুৰ পৰা চাই কি খাওঁ কি নাখাওঁ এনেকুৱা হৈয়ে আৰু ক'ৰবাত আহিলে আমাৰ কি হয় মানে বেছি দেখিলে মানে কি হয় মানে খোৱাবোৰ চিলেক্ট কৰিব নোৱাৰা হৈ যাওঁ নহয়নে বাৰু এইফালে মই অকণমান বহি মেলি ভিডিঅ' কৰি দিছোঁ আপোনালোকক অকণমান দেখাই দিছোঁ এইফালে মানে বেটাৰ ভাইটিৰ যিহেতু বাৰ্থডে আছিলে বাৰ্থডেৰ কাৰণে তাক অকণমান খোৱালোঁ এনেকৈ তাৰপাছত ঘৰলৈ আহিলোঁ আহি মেলি ইয়াত দেখিছেনে লোকেল চিকেন আনিলোঁ লোকেল চিকেন আকৌ আকৌ ঘৰত আহিতো খানাটো বনাবই লাগিবই এইফালে চিকেন মানে মই ৰেডি কৰি আছোঁ এইফালে পিঁয়াজখিনি দিলোঁ পিঁয়াজ দি আদা নহৰু দি এইফালে চিকেনখিনি দিবলৈ লৈছোঁ জাষ্ট অকণমান আপোনালোকক মই দেখাই দিছোঁ ফুলকৈ ভিডিঅ'বোৰ কৰা হোৱা নাই আধা ভিডিঅ' কৰা হৈছে চিকেনটো এনেকৈ বনাই মেলি খোৱা বোৱাটো কৰিবই লাগিব ৰাতি যিহেতু ভাত নাখালে নহয় সেইকাৰণে ভাততো খাবই লাগিব এতিয়া মই খানা ৰেডি কৰি আছোঁ বেটাই পঢ়ি আছে বাবুৱে নিজৰ কামত লাগি আছে এয়া আকৌ দেখিছেনে নেক্সট দিনা বেটাই আৰু আয়ানে মানে এইফালে পানী পাই মেলি দেখিছেনে বৰষুণৰ বতৰ যিহেতু এইফালে পানী পাই মেলি দুইটাই পূৰা পানীত বাহিৰত এনেকৈ খেলি আছে আৰু দুটা এনেকৈ খেলি থাকোঁতে মই কি কৰিলোঁ এইফালে চুজি আৰু চাউলৰ কেক এনেকৈ চিম্পুলকৈ বনাই মেলি আয়ুষক মানে খুব খাই ভাল পায় মানে এইটো কেক আৰু আমিও খাই ভাল পাওঁ যিহেতু হেল্ডিও হয় চাউল আৰু চুজিৰ কেক মানে ইয়াত মই একো মানে চিম্পুলকৈ বনাম আৰু আপোনালোকক এনেকৈ জাষ্ট অকণমান দেখাই দিছোঁ মই ইয়াত হিচাপমতে মানে জোখৰ মতে একো বস্তু লোৱা নাই জাষ্ট নিজৰ আন্দাজ হিচাপত লৈছোঁ এয়া দেখিছেনে চুজি লোৱা হৈছে ইয়াতে চাউলৰ গুড়ি যিহেতু মোৰ খুন্দি থোৱা থাকে চাউলৰ গুড়ি তাৰপাছত এইফালে বেকিং পাউডাৰ অকণমান দি দিছোঁ তাৰপাছতে গোটেইখিনি এনেকৈ মিক্স কৰি মানে চুজি আৰু চাউলৰ কেকটো বনাম আৰু তেনেকৈ বেটাই খাই খুব ভাল পায় আমিও খাই খুব ভাল পাওঁ যিহেতু মই বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ ভিডিঅ'বোৰ মানে কি হ'ল দিবলৈ মনো যোৱা নাছিলে আৰু প্ৰব্লেম চলি আছিলে তাকে ভিডিঅ' একমাহ মানেই হ'ল ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকৰ মাজলৈ মানে মই ইউটিউবত অহাও নাছিলোঁ মানে আজি মানে আকৌ ভাবিলোঁ ইউটিউবটো এনেকৈ নহ'লে থাকি যাব বুলি মানে আকৌ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ নতুন জাৰ্ণিৰ কথা কৈছিলোঁ যে আজিৰ পৰা আকৌ মই ইউটিউবত মানে নতুন জাৰ্ণি মানে নতুনকৈ ষ্টাৰ্ট কৰিম মানে তাকে আপোনালোকৰ মাজলৈ আজি আকৌ আহিলোঁ যিহেতু ইউটিউবটো নকৰাকৈ থাকিলেও নহয় সেইকাৰণে অকণমান মানে টাইম পাছো হ'ব বুলি এনেকৈ ইউটিউবত আকৌ মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ আজিৰ পৰা যি আপোনালোকৰ ভিডিঅ'বোৰো চোৱা হ'ব মোৰ ভিডিঅ'বোৰো চাব মই মানে ইউটিউবটো মানে তেনেকৈ অ'পেন কৰাই নাছিলোঁ মানে অলপ প্ৰব্লেমো চলি আছিলে প্ৰব্লেমবোৰ নকওঁ বাৰু দিয়কচোন আপোনালোকক মানে এনেকৈ
মানে একেবাৰে ইউটিউবটো নাইকিয়া হৈ যাব ভিডিঅ'বোৰ নিদিলে, সেইকাৰণে ভাবিলোঁ আজি আকৌ ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ। সেইকাৰণে আপোনালোকক ক'লোঁ যে মই নতুন জাৰ্ণি আজিৰ পৰা ষ্টাৰ্ট কৰিম বুলি। আশা কৰোঁ ভিডিঅ'বোৰ চাই ভাল পাব বুলি। লগতে ভিডিঅ'বোৰ যোনে যোনে মানে নতুনকৈ ভিডিঅ'বোৰ চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া মই এনেকৈ চিম্পুলকৈ চুজি কেকটো বনাই আছোঁ আৰু এয়া দেখিছেনে চুজিটো অকণমান ঢাকনটো খুলি মাজতে চালোঁ যে চুজিৰ কেকটো অকণমান ফুলি আহিলে আৰু তাৰপাছত মই এয়া চাকুখন লৈ মেলি চেক কৰি চাইছোঁ, এইটো হোৱা নাই। এই দেখিছেনে চাকুখনত লাগি আহিছে, চাকুখনত যেতিয়া নালাগে তেতিয়া কেকটো হ'বগৈ আচলতে। তাৰপাছত অকণমান টাইমৰ পাছত আকৌ চালোঁ লাগিব নে নালাগে, এতিয়া লগা নাই, কেক হৈ গ'ল অলৰেডি। ইয়াত মই এতিয়া এইখিনি কি কৰিম, ফ্ৰিজত অকণমান থৈ দিম। এতিয়া বেটাই খাওঁ খাওঁ কৰিয়ে আছে, কি হয় মানে গৰম হ'বলৈ মানে গৰম নহৈ গৰমে গৰমে মানে উলিয়াবলৈ দিগদাৰ হয়, সেই মানে কেকটো খাওঁ খাওঁ কৰি আছে। সেইকাৰণে ফ্ৰিজত মানে অকণমান টাইম থ'ম বুলি ভাবিছোঁ। ফ্ৰিজটোত মানে থোৱাটো নহ'লেই মই মানে অকণমান টাইমে থ'বলৈ পালোঁ, আপোনাৰ 2-3 মিনিট মানে থ'বলৈ পালোঁ। আচলতে আধা ঘণ্টামান থ'বলৈ পাব লাগে, তেতিয়া মানে কি হয় ঠাণ্ডা হ'লে মানে ভাল হয় আৰু এই কাগজখিনি উলিয়াবলৈ ভাল হয়। এয়া গৰমে গৰমে মই উলিয়াই থকাৰ কাৰণে এয়া কাগজটো আচলতে লাগি ধৰিছে। আপোনালোকে গৰমে গৰমে উলিয়াই নিদিব, আধা ঘণ্টামান ফ্ৰিজিং কৰি মেলিয়ে এইটো কাগজটো মানে ওপৰৰ কাগজটো এনেকৈ আঁতৰাই দিব, তেতিয়া লাগি নধৰে, ধুনীয়াকৈ ওলাই। দেখিছেনে মানে এনেকৈ খাই চাব আপোনালোকে, খুব হেল্ডি হয় আৰু খাবলৈ টেষ্টি হয়। যিহেতু চাউলৰ গুড়িবোৰ খুন্দি থোৱাই থাকে, যদি খুন্দি থোৱা নাথাকে আপোনালোকে চাউলৰ মানে তিয়াই মেলি চাউল মিক্সিত পিচি ল'ব, তাৰপাছত চুজিৰ লগত মিক্স কৰি এনেকৈ বনাই খাই চাব, খুব টেষ্টি হয়। ইয়াতে গৰমে গৰমে মই কাগজটো আঁতৰাই থকাৰ কাৰণে কাগজবোৰতো লাগি ধৰিছে আচলতে। আধা ঘণ্টামান মানে থ'ব পাব লাগে, থ'বলৈ নাপালোঁ। আৰু মানে যিহেতু বতৰ বেয়া সেইকাৰণে ভাবিলোঁ কেকটো বনায়ে পেলাওঁ বুলি ভাবিলোঁ। আৰু মানে বৰষুণটোতো এৰাৰ নামেই লোৱা নাই, আৰু মানে চব জেগাতে বাৰিষা হৈছে। কাৰ মানে কাৰ হেৰিত মানে ঘৰত বাৰিষা হৈছে কমেণ্ট বক্সত জনাবচোন। আমাৰ ইয়াত বাৰু বাৰিষা হোৱা নাই, বৰষুণটো দি আছে কিন্তু বাৰিষাটো হোৱা নাই। কিন্তু মানে যিহেতু মানে মানুহৰ ঘটনাবোৰ মোবাইলত ভিডিঅ'বোৰ নিউজত চাই চাই মানে কিবা লাগি গৈছে, বহুত বেয়া লাগি গৈছে মানে ভিডিঅ'বোৰ চাই চাই। যি মানে এতিয়া আপোনালোকে ভেকেশ্যন হৈ বুলি ক'তো মানে ফুৰিবলৈ যাব নালাগে, আৰু মানে ফুৰিবলৈ গ'লেও সাৱধানতাৰ মাজতে যাব। এতিয়া মই বেটাক এয়া পঢ়াই আছোঁ, সি অকণমান লিখিছে, এয়া দেখিছেনে। এনেকৈ মানে ভিডিঅ'বোৰ মানে দি থাকিম, ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। এয়া আকৌ দেখিছেনে মাহঁতৰ ঘৰৰ ওচৰৰ মানে জেঠাই এগৰাকী মোক এনেকৈ মাতি নিলে, চাদৰ ওপৰৰ পৰা আম এনেকৈ কেইটামান মোক পাৰি দিছে, এয়া দেখিছেনে। এইফালে আকৌ মোৰ ফ্ৰেণ্ড উষাই মোক এনেকৈ ভিডিঅ' কৰি পঠিয়াইছিলে, মানে মই আম কেইটামান সিহঁতক দি পঠিয়াইছিলোঁ, সিহঁতে মানে এনেকৈ জুচ বনাই খালে, তাকে ভিডিঅ'টো মোলৈ পঠিয়াই দিছিলে। মোৰ দিয়া আমখিনি এনেকৈ মানে জুচ বনাই খালোঁ বুলি, তাকে মানে ভিডিঅ'টো পঠিয়াই দিলে। মই আপোনালোককো অকণমান দেখাই দিছোঁ ভিডিঅ'টো। তাৰপাছত এয়া মানে অমৃতা, এয়া দেখিছেনে কি ধুনীয়া মৰম লগা ছোৱালী এজনী। তাই মানে আয়ুষৰ মানে লগৰ হয়, স্কুল ফ্ৰেণ্ড, আৰু তাৰ মাকে মোৰ ফ্ৰেণ্ড। লগতে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এয়া দেখিছেনে, এয়া ভাইটি, বাবু আৰু বেটা, মই এনেকৈ অকণমান ওলাই গৈ খাইছিলোঁ যে, এয়া অকণমান ফটোৱে শ্বেয়াৰ কৰি দিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।